আসাম ষ্টাডি চেনেলটোলৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ আৰু লৈ আহিছোঁ মই আন এটা ভিডিঅ'। এই ভিডিঅ'টো আৰম্ভ কৰিছোঁ হৰিবৰ বিপ্লৱৰ পৰা। হৰিবৰ বিপ্লৱৰ বিষয়ে প্ৰথম প্ৰশ্নটো আছে, হৰিবৰ বিপ্লৱৰ পৃষ্ঠপোষক ৰজাজনৰ নাম আছিল দুৰ্লভ নাৰায়ণ। 2 নম্বৰ, ছ'চিয়েল হিষ্ট্ৰী অফ কামৰূপত কবিৰত্ন সৰস্বতীৰ বংশলতা নগেন্দ্ৰনাথ বসুৱে দিছিল। 3 নম্বৰ, লখিমপুৰত পোৱা তামৰ ফলি দুখন 1314 আৰু 1323 চনৰ। 4 নম্বৰ, হৰিবৰ বিপ্লৱৰ ৰচনাত পোৱা চোৰাংচোৱা দুবিধ হ'ল চোৰ আৰু ফুৰা। 5 নম্বৰ, দুয়ো কথা শুনিবাৰ মোৰ মনে লাগে তথাপিতো ৰাম কথা কহিও কোৱাগে। লৱকুশৰ যুদ্ধ পুথিখনত জন্মেজয়ে জয়মতীক এনেদৰে কৈছিল। 6 নম্বৰ, দেৱাসুৰ মনুষ্যক সবাকো জিনিলো ৰনে তেৱেসে বোলাইলো সব্যসাচী হস্তিগুচি মাখি ভৈলো গু খোজত তল গৈলো কচুত ভাঙিলো মই কাচি। এই পদফাকি ব্ৰহ্মবাহনৰ যুদ্ধ পুথিৰ অন্তৰ্গত। 7 নম্বৰ, কেহুজনী ফুংকি কেহু দেও পানী আদালোন কেহুজনী মুখে দেও আনি। এই পদফাকি ব্ৰহ্মবাহনৰ যুদ্ধত আছে। 8 নম্বৰ হৈছে জ্যেষ্ঠতাৰ আধাৰত সজোৱা, আৰু জ্যেষ্ঠতাৰ আধাৰত সজাবলৈ যাওঁতে মই ডাইৰেক্ট সজাই দিছোঁ। প্ৰথম হ'ব ৰুদ্ৰ কণ্ডলী, দ্বিতীয় অনন্ত কণ্ডলী, তৃতীয় শ্ৰীধৰ কণ্ডলী আৰু চতুৰ্থতে হ'ব ৰুচিনাথ কণ্ডলী। তাৰপিছতো আকৌ জ্যেষ্ঠতাৰ আধাৰত সজোৱা মই ইয়াত সজাই দিছোঁ। প্ৰথম হ'ব ৰত্ন কণ্ডলী, দ্বিতীয় হ'ব মাধৱ কণ্ডলী, তৃতীয় হ'ব সাগৰ কণ্ডলী আৰু চতুৰ্থতে হ'ব চন্দ্ৰ কণ্ডলী। 9 নম্বৰ, বৰাহীসকলক হিন্দু ধৰ্ম গ্ৰহণ কৰা কছাৰীসকলৰ এটা শাখা বুলি হেমচন্দ্ৰ গোস্বামীয়ে কৈছিল। 10 নম্বৰ, ফা শব্দটি অসম জয়ন্তা আৰু ত্ৰিপুৰা ৰজাসকলৰ নামৰ পিছত পোৱা যায়। তাৰ পাছতো আছে ৰাম সৰস্বতী। ৰাম সৰস্বতীৰ বিষয়ক প্ৰথমটো প্ৰশ্ন, প্ৰথমটো পইণ্ট হৈছে ৰাম সৰস্বতীক অসমীয়া ব্যাস বুলি কোৱা হয়। 2 নম্বৰত আছে প্ৰণামো মুকুন্দদেৱ মোৰ নিজ গুৰু বুলি ৰাম সৰস্বতীয়ে মুকুন্দদেৱক প্ৰণাম জনাই ব্যঞ্জন পৰ্বত কৈছিল। 3 নম্বৰ, ৰাম সৰস্বতীক মুকুন্দদেৱে কবিচন্দ্ৰ আৰু ভাৰতচন্দ্ৰ নাম দিছিল। ৰাম সৰস্বতীয়ে মুকুন্দদেৱক বিজয় পৰ্বত প্ৰণামিছে এনেদৰে, অৰ্থাৎ কবিচন্দ্ৰ আৰু ভাৰতচন্দ্ৰ যে নাম দিছিল তাৰ কাৰণে প্ৰণাম কৰিছে এনেদৰে, প্ৰণামো মুকুন্দদেৱৰ চৰণে গুণে নাহি সমহৰ আমাক ভাৰতচন্দ্ৰ নাম দিলা কবিচন্দ্ৰ নাম আৰ। 4 নম্বৰ, ৰাম সৰস্বতীৰ লগত শংকৰদেৱৰ পৰিচয় মহাৰাজ নৰনাৰায়ণৰ ৰাজসভাত হৈছিল। 5 নম্বৰ, ৰাম সৰস্বতীয়ে শংকৰদেৱক অৱতাৰী পুৰুষ বুলি কুলাচলবধ পৰ্বত কৈছে। 6 নম্বৰ, মহাভাৰতৰ পদ ৰচনাত ৰাম সৰস্বতীক সহায় কৰা কবি তিনিজন হ'ল কংসাৰী কবি বিদ্যা পঞ্চানন আৰু পুতেক গোপীচন্দ পাঠক। 7 নম্বৰ, দৈপায়ন মুনি মাৰ্কেণ্ডই আগে কৈলা আকে পক্ষীগণে কৈলা জয়মিনী আগত উপভাৰতৰ কথা কহে নানামত। পদফাকি ৰাম সৰস্বতীৰ ব্যাসাশ্ৰম গ্ৰন্থৰ পৰা তুলি অনা হৈছে। 8 নম্বৰ, দৈপায়ন মুনি মাৰ্কেণ্ডেয়ত কহিলা মাৰ্কেণ্ডেয় মুনি ধৰ্ম পক্ষীক পঢ়াইলা ধৰ্ম পক্ষীগণে জয়মতীক প্ৰকাশিলা। এই পদফাকি কুলাচল বধৰ অন্তৰ্গত। তাৰ পাছত আছে ৰাম সৰস্বতীয়ে মহাভাৰতৰ সভা পৰ্ব আৰু দ্ৰোণ পৰ্ব এই পৰ্ব দুটা পুতেক গোপীচন্দ পাঠকৰ সহায় লৈ ৰচনা কৰিছিল। 10 নম্বৰ, বন পৰ্বত ৰাম সৰস্বতীয়ে 30,000 পদ ৰচনা কৰিছিল। 11 নম্বৰ, বধকাব্যবোৰক ইউৰোপীয় সাহিত্যৰ মধ্যযুগীয় ৰোমাঞ্চৰ লগত ডক্টৰ বাণীকান্ত কাকতিয়ে তুলনা কৰিছিল। 12 নম্বৰ, ৰাম সৰস্বতীয়ে ভীষ্ম পৰ্বৰ পদত কামৰূপৰ শ্ৰেষ্ঠ গাঁও চমৰীয়াৰ কথা উল্লেখ কৰিছে। 13 নম্বৰ, গ্ৰাম মধ্য হাৰুদ্বাৰ পছৰীয়া নাম যাৰ কলিযুগে শ্ৰেষ্ঠ লিখে জাক ব্ৰাহ্মণ সকলে নিজ ভাগৱত অবিশ্ৰাম চৰ্চা কৰে পাতিয়া সভাক। এই পদফাকি মহাভাৰতৰ বিৰাট পৰ্বৰ পৰা দেৱেন্দ্ৰনাথ বেজবৰুৱাই উদ্ধৃতি দিছিল। 14 নম্বৰ, ৰাম সৰস্বতীয়ে নিজকে মুকুন্দ কিংকৰ বুলি আখ্যা দিছে। 15, সংগ্ৰাম সাগৰৰ ৰচক হৈছে শুভঙ্কৰ কবি। 16, নিন্দা নকৰিবা মোক ভাষ্য নিবিচাৰি ভাষ্যৰ অৰ্থক কোনে বুজিবাক পাৰি সাগৰ সমানিতো ভাষ্যৰ বিচাৰ সাৱশেষে কোনবানে অৰ্থ পাৱে তাৰ। উক্ত পদফাকি পুষ্পহৰণৰ অন্তৰ্গত। গতিকে আজি ইমানেই আছিল ৰাম সৰস্বতীৰ বিষয়ে। আজি ইমানে মই আপোনালোকক দিলোঁ। যদিহে আকৌ নতুন কিবা তথ্য পাওঁ তেতিয়াহ'লে আপোনালোকক পুনৰ মই দিবলৈ চেষ্টা কৰিম। যদি ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আজিলৈ আহোঁ, ধন্যবাদ।